নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হৈছে উৰুকা, গতিকে ঘৰত থাকিনো কি কৰিম, গতিকে অলপমান মানে ফুৰি আহোঁ বুলি ভাবিলোঁ। ফুৰি আহোঁ মানে সৰু সুৰা মানে পিকনিকে হ'ব আজি এটা আমাৰ। তো ইফালে ইয়া লৈছোঁ মাংস, মানে আমি 5-6জনমান ওলাইছোঁ ঘৰৰ পৰা। তো সকলোৱে মানে 10-11 পিচমানকৈ গাহৰি মাংস লৈছোঁ। তো যাই মানে তাতে পুৰি খাম। তো সকলোবিলাক দেখাই যাম আপোনালোকক। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইবিলাক হিৰো। আৰু এইফালে কিবা চৰাই দেখিছে বোলে, তো ফটো মাৰি আছে। আৰু ফটো চটো মাৰা হ'লেই আজিৰ আমাৰ এই যাত্ৰা আৰু আৰম্ভ কৰিম। আৰু বৰ্তমান আমি আহি পালোঁ চান্দুবি। আৰু আজিৰে আমাৰ সৰু পিকনিকটো এই চান্দুবি বিলৰ পাৰতেই হ'ব। তো সকলোবিলাক দেখাই যাম আপোনালোকক। আৰু বৰ্তমান আমাৰ গাহৰি পুৰা ৰেডি। তো জলদি খাব লাগে। মোৰ কিন্তু জিভাৰ পানী পৰি গৈছে। আৰু আপোনালোকৰ লোভ লাগিছে নাই কমেণ্ট কৰি জনাবচোন। আৰু বৰ্তমান মাংস চাংস খোৱা হৈ গ'ল। তো এতিয়া ইয়াৰে নাও এখন লৈ অলপমান ফুৰি আহোঁ।
আৰু বৰ্তমান আমি আহি পালোঁ পিকনিক স্থলী। তো ইয়াতে অলপমান দোকানৰ পৰা কিবা খাওঁ বুলি ভাবিলোঁ, তো আগলৈ যাই আছোঁ। আৰু এইফালে এইবিলাক পিকনিক খাব অহা গাড়ী কিজানি, এইকেইদিন অলপ কম গাড়ী। আৰু ইফালে এইখন বাছ যাব ওলালে কিজানি, আৰু ইফালে খায়ে আছে পিকনিক, আৰু ফটো মাৰি আছে। আৰু দোকান পালোঁ, কিন্তু কি খাম মাজা লৈ ল'লোঁ এটা। আৰু দাম শুনি মানে মোৰ নষ্ট হৈ গ'ল। ইয়াত লিখা দাম আছে 10 টকা, কিন্তু 20 টকা ল'ল। আৰু এতিয়া মই নাও চলাই আছোঁ, আৰু নাওখন মানে বহি কিনে চলাব নোৱাৰে, বৰ লেতেৰা হৈ আছে। কিবা আনিছিলে খৰি চৰি, তো একদম লেতেৰা হৈ আছে নাওখন, তো সেইকাৰণে থিয় হৈ চলাই আছোঁ। আৰু পৰিৱেশটো চাওক ন আপোনালোকে চান্দুবি বিলৰ। আৰু এতিয়া বৰ্তমান আবেলি 3-4মান বাজিছে, পূৰা কুঁৱলী হৈ আছে একদম চান্দুবিখন। আৰু এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু লগতে যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। লগ পাম আৰু অন্য এটা ভিডিঅ'ত। আজিলৈ এৰিছোঁ, বাই।